Hello everyone. আজি আমি আহিছিলো তেজপুৰলে বুলি আৰু তেজপুৰলে যাওঁতে ভৰলি ব্ৰিজখন পাই যায় আপোনালোক সকলোৱে জানে আৰু এই ভৰলি ব্ৰিজৰ কাষৰ ৰাস্তাটোৱেদি গলে ভৰলি ব্ৰিজখন খুব ধুনীয়াকৈ দেখা পায় এয়া চাওকচোন জিয়া ভৰলি আৰু বৰজাৰ গাঁও আছে বৰজাৰ গাঁৱলৈ ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ গতিকে আমি ভাবিলো ভৰলিৰ সুন্দৰ পৰিৱেশটো আপোনালোকক দেখুৱাম আপোনালোকে চাবচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে নদীখনৰ সৈতে দেখিছে না এতিয়া বলকচোন আমি যাওঁ আমি অকণ ভিতৰলৈ সোমাই যাওঁ আমি পৰিৱেশটো আপোনালোকক দেখুৱাওঁগে আপোনালোকে কেনে পায় জনাবচোন হ'ল কি অফ কৰাই নাই এয়া আমি গেটেদি সোমাই আহিছোঁ বৰ্তমান চাওকচোন ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে সঁচাকৈ মন ভৰি যোৱা এটি সুন্দৰ পৰিৱেশ এইখন হ'ল দলং ভৰলি দলং আৰু তাৰ পাছত এয়া ভৰলিৰ কাষৰ সুন্দৰ পৰিৱেশ চাই যাওকচোন মই গাড়ী পাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইমান ধুনীয়া লাগিছে চাওকচোন কি ধুনীয়া পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে দেই চাওকচোন ভৰলি ব্ৰিজৰ কাষৰ ৰাস্তাটোৱেদি আমি গৈ আছোঁ এয়া ভৰলি ব্ৰিজৰ কাষৰ ৰাস্তাটোৱেদি গৈ থাকিলে বহুত সঁচাকৈ ধুনীয়া লাগে দেখিছেনে ভৰলি নদীখন ধুনীয়াকৈ ইয়াৰ পৰা দেখা পায় এয়া আমি গাড়ীত গৈ আছোঁ ইয়াৰ সুন্দৰ পৰিৱেশ উপভোগ কৰি কেতিয়াবা আপোনালোকো আহিব আপোনালোকৰ যেতিয়াই মন বেয়া লাগে তেতিয়া ইয়াৰ পাৰলৈ ওলাই আহিলে সঁচাই বহুত ভাল লাগে চাওকচোন কি ধুনীয়া লাগিছে আৰু আঁতৰত সেইখন ভৰলি ব্ৰিজ দেখা পাইছেনে আঁতৰ সেইখন ভৰলি দলং চাওকচোন কি ধুনীয়া লাগিছে এইখন আঁতৰৰ পৰা ভৰলি ব্ৰিজখন ধুনীয়াকৈ দেখিছেনে সেইখন আঁতৰত এতিয়া এই 2 দিন বৰষুণ দিয়াৰ কাৰণে ভৰলিৰ পানীও বৃদ্ধি পাইছে ভৰলি নদীৰ জীয়া ভৰলি নদীৰ পানী জলপৃষ্ঠ বহুত বাঢ়ি গৈছে দেখিছেনে ইয়াৰ পৰা এবাৰ চাওকচোন কি ধুনীয়া লাগিছে সেইখন ভৰলি দলং ইয়াৰ পৰা ধুনীয়াকৈ দেখি পৰিৱেশটো দেখিছেনে ইমান মৰম লাগিছে সেইখন আঁতৰত ভৰলি নদী গাড়ীৰ পৰা নামি আহিছোঁ আপোনালোকক ভালকৈ দেখুৱাওঁ বুলি চাওকচোন কি সুন্দৰ বতাহ বলি আছে কাষৰ পৰিৱেশটো লক্ষ্য কৰক এইটো হৈছে মেইন ৰোডৰ পৰা সোমাই আহিব লাগে ভৰলি ব্ৰিজৰ কাষৰ ৰাস্তাটোৱেদি আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া সেয়া মোৰ মানুহজন গাড়ীত বহিয়ে আছে দেখিছেনে কি ধুনীয়া সেইজোপা আঁতৰত খাজুৰী গছ পৰিৱেশটো সঁচাই বৰ মনোমোহা আপোনালোকে এবাৰ চাওকচোন এয়া কি ধুনীয়া লাগে দেখিছেনে কি ধুনীয়া সৌ আঁতৰত ভৰলি ব্ৰিজৰ ওপৰেদি গাড়ী গৈ আছে দেখিছেনে কি ধুনীয়া লাগিছে মুঠতে আপোনালোকে এদিন সময় পালে আহিব ইয়াৰ সুন্দৰ পৰিৱেশ উপভোগ কৰিব
গতিকে আপোনালোকে আহিব এদিন চাব, ইয়াৰ পৰিৱেশটো উপভোগ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।